বন্ধুসকল ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব দেই। ঐ টিংকু টিংকু উঠ, 9টা বাজিলে। আয়ো এইটোলে চা কেনেকৈ নাক বজাই বজাই ইমান দেৰিলৈকে শুই আছে। ঐ টিংকু উঠ উঠ, ইমান দেৰিলৈকে শুই থাকে নেকি? অলপ শুবলৈ দিয়াচোন, চিঞৰি নাথাকিবা। চাগেচোন কাৰ ঘৰৰ ল'ৰা ছোৱালী ইমান দেৰিলৈকে শুই আছে। কাৰো ঘৰতে নাই, আমাৰ ঘৰতটো আছে। এতিয়া যোৱা তুমি কাম কৰি থাকাগে, মই অলপ শুই লওঁ। আৰে তই আকৌ শুলি যে? তোক এনেকৈ উঠালে তই নুঠ, তোৰ কাৰণে ব্যৱস্থা কৰি আছো। আমাৰ মাজনীয়ে ৰাতিপুৱাই ৰাতিপুৱাই বৰ চিঞৰ বাখৰ কৰি থাকিব পাৰে দেই। মইহে জানো ৰাতিপুৱা শুই কিমান ভাল লাগে। এইবিলাক কথা বাদ দি এতিয়া শুই থকাই ভাল। মা তুমি মোৰ গাত পানীখিনি কিয় ঢালিলা? তোক অথনিৰ পৰা চিঞৰি আছিলো উঠিবলৈ, তই উঠিছিলি হা? ৰাতি এডোখৰলৈকে মোবাইল চাবি, গেম খেলিবি আৰু দিনত হলে শুবি। তই মোলৈ কি চাই আছ? যা বেগেতে মুখ ধুকে। সেইকাৰণে পানী ঢালিছিলা? তোমাৰ পৰা মানে শুবলৈও শান্তি নাই। দেৰিলৈকে শুই থকা মানুহক মই এনেকৈয়ে পানী ঢালি দিওঁ। হ'ব হ'ব, মই এতিয়া মুখখন ধুই আহো, তুমি চাহ বনোৱাগে। যা যা, তোৰ খোৱা আৰু শোৱাৰ বাহিৰে কামনো কি? মোৰ উঠাটো সঁচাকৈয়ে দেৰি হ'ল দেই। ৰ'দটোৱে কেনেকৈ খাওঁ খাওঁকে ওলাইছে। দেৰিকৈ উঠাৰ কাৰণে গাটো বৰ কিবা কিবি লাগি আছে। এক্সাৰচাইজকে অলপ কৰি লওঁ। आलू ले ले, टींडे ले ले, घिया ले ले, कद्दू ले ले, अदरक ले ले, तोरी ले ले, गाजर ले ले, मूली। वाह, এতিয়াই ভাল লাগিছে, গাটো একদম পাতল পাতল লাগি গৈছে। এনেকৈয়ে ৰাতিপুৱা সোনকালে উঠি সদায় এক্সাৰচাইজ কৰিব লাগিব। ঐ টিংকু তোৰ মুখ ধুই হ'ল নাই? মোৰ চাহ বনাই হ'লেই। মা অলপ ৰবা, মই এক্সাৰচাইজ কৰি আছো। কোনোদিনে এক্সাৰচাইজ নকৰা মানুহটোৱে আজি এক্সাৰচাইজ কৰি আছ যে? মই সদায়ে কৰিম। ঠিক আছে, কৰিবি কৰিবি। মই চাহ বাকিবলৈ লৈছো, তই আহ। গৈছো ৰবা, মই মুখখন ধুই লৈছো। মা বেলেগ কলগেট আছে নেকি? এইটোত দেখোন কলগেটে নাই। ভালকৈ টেপি টেপি চা, তাতে বহুত কলগেট ওলাব। এইটোতনো কলগেট ওলাব নে? কি যে কথা কিছুমান কয় নহয়। ইয়াক এতিয়া গছকি গছকি উলিয়াব লাগিব। অকমান ওলালে দেই, আজিৰ কাৰণে হৈ যাব। মা মোৰ মুখ ধুই হৈ গল, তুমি এতিয়া চাহ লৈ আহা। এয়া চাহ ল। মা খালি চাহ যে, বিস্কুট নাই নেকি? নাই তোক কালি দোকানলৈ যাবলৈ কৈছিলো নাই? তই হেনো কৈছিলি খা এতিয়া খালি চাহকে। ঠিক আছে বাৰু, তুমি পইচা দিবা, মই অলপ পাছত দোকানলৈ যাম। বিস্কুটৰ লগতে দাইল আলুও লৈ আহিবি, নহলে সুদা ভাত খাব লাগিব। লৈ আহিম লৈ আহিম। মা মই কথা এটা ভাবিছো। কি কথা ক? মই কেইদিনমান মামাহঁতৰ ঘৰত থকাকৈ যাম। কি তই যদি মামাহঁতৰ ঘৰত থকাকৈ যাও, মই কাৰ লগত থাকিম? তুমি এটা কাম কৰা, দেউতাক দুদিনমান ছুটীত আহিবলৈ কোৱা। দেউতা যোৱা সপ্তাহত আহিছেহে, আকৌ যদি ছুটীত আহিবলৈ কওঁ মোক গালিহে পাৰিব। মই নোৱাৰো দেই। আমাৰ বৰ্তাহঁতৰ ৰিম্পীকে কেইদিনমান থাকিবলৈ মাতি আনিবা। ঠিক আছে, মাতি আনিম বাৰু, কিন্তু তই অকলে যাবি নে কাৰোবাক লগত লৈ যাবি? মই ৰিংকুকে লৈ যাম বুলি ভাবিছো, কিন্তু সি যায় নে নাযায় নাজানো। তাক এতিয়া ফোন এটা কৰি সুধিব লাগিব। সি যাব নে নাযায় তই ফোন কৰি সুধ, মই ভাত বনাওগে। তুমি যোৱা। এতিয়া ৰিংকু যাব নে নাযায় ফোন এটা কৰি সুধো। কোনে বা ফোন কৰিছে? টিংকুৱে ফোন কৰিছে। হেল্ল' টিংকু, কি হ'ল ক? তই ঘৰত এনেই আছ নে কিবা কাম কৰি আছ? নাই, এনেই আছো। কেলৈ কচোন বাৰু? তই মোৰ লগত এফালে যাব পাৰিবি নেকি? ক'ত যাব লাগিব? তই মোৰ লগত আমাৰ মামাৰ ঘৰলৈ যাব পাৰিবি নেকি? কিন্তু কেইদিনমান থকাকৈ যাম। যাব পাৰিম। কেতিয়াকে যাবি ক? এতিয়াই যাম। মই গাটো ধুই লৈ ভাতটো খাই ওলাও, তই ওলাই আমাৰ ঘৰলৈকে আহ। ঠিক আছে, মই ওলাই গৈ আছো। এতিয়া ধুনীয়াকে গাটো ধুই লৈ মামাৰ ঘৰলৈ যাবলৈ ওলাওগে। ঐ টিংকু টিংকু, মই ওলাই আহিলো, তোৰ ওলাই হ'ল নাই? হৈছে চুলিখিনি অলপ চিধা কৰি লৈছো। ৰিংকু তই বৰ ধুনীয়াটি হৈ ওলাই আহিছ দেই।
ইহ মুকনো ক'ত ধুনীয়াকৈ ওলোৱা দেখিলি নিজে দেখোন চুলি তুলি থিয় কৰি ধুনীয়াটো হৈ আছ ধেমালি কৰিছো বল এতিয়া ঐ শুনচোন তোৰ ভাগত জাঙিয়া এটা লৈ লচোন কিয় তোৰ নাই নেকি ভাল জাঙিয়া নাই এতিয়া পিন্ধি অহাটো পিছফালে ফুটা ফুটা ওলাই আছে আৰু ঘৰত থকাটো ইলাষ্টিকডালহে লাগি আছে হয় নেকি ৰ তেনেহ'লে আনিছো এইটো ল আৰু কিবা লাগিব নেকি নাই নালাগে এতিয়া বল মা তুমি থাকা আমি আহিলো যা ঐ মামাৰ ঘৰলৈ মিঠাই কেইটামান লৈ যাবি ঠিক আছে মা লৈ যাম বাৰু दोस्ती हम नहीं तोड़ेंगे वाह टिंकु तই বৰ বেলেগ গান গাইছ দেই গানটো শুনি কেনেকুৱা লাগিছে সেইটো ক মজা লাগিছে ঐ ৰিংকু আগত দেখিছ নাই আমাৰ বৰ্তা বৰমাই খুব ৰুই আছে আজি খেতি উঠাই দিব যেন পাইছো আজি খেতি উঠাই দিব কিন্তু ইমান ৰ'দত ছাতি নোহোৱাকৈ কেনেকৈ ৰুই আছে হয় দেই ওচৰত গছ এজোপাও নাই বৰ্তা কঠীয়া ৰুইছে ৰুই আছো পিছে তহঁতি দুটা ক'ত যাও আমি দুটা আমাৰ মামাৰ ঘৰলৈ যাওঁ হয় নেকি ঘূৰি আহিবি নে থাকিবি মামাৰ ঘৰলৈ বহুত দিন যোৱা নাই যে সেইকাৰণে এইবাৰ কেইদিনমান থকাকে ওলাইছো যা যা মামাৰ ঘৰত কেইসাঁজমান ভালকে খাই আগে বৰমা ইমান ৰ'দত ৰুই আছে গৰম উঠা নাই নে গৰম উঠিছে হ'লেওতো উপায় নাই খেতি কৰিবই লাগিব ছাতি এটা লৈ ল'ব লাগে মই ছাতি লৈ বৰ অশান্তি পাওঁ এনেকৈয়ে ঠিক আছে কিন্তু ইমান ৰ'দত এইদৰে ৰুই থাকিলে আপোনাৰ কষ্ট হ'ব নহয় বোপাই কষ্ট কৰিলে খাবলৈ পাবি নকৰিলে ক'ৰ পৰা খাবলৈ পাবি আৰু বস্তু যিহে দাম আমাৰ নিচিনা দুখীয়া মানুহে কিনি খাবলৈ 10 বাৰ ভাবিব লাগে বৰমা আপুনি ঠিকেই কৈছে বস্তুৰ দাম যিহে বাঢ়িছে 80 টকা লিটাৰ মিঠাতেল গৈ 200 টকা পালে এয়াই হৈছে পৰিৱৰ্তন দুয়োটা এনেকৈ ঘূৰি ফুৰাতকে ঘৰতে কিবা এটা কৰ মাৰ বাপেৰ হতেনো আৰু তহঁতক কিমান খুৱাই থাকিব টিংকু ইয়াৰ পৰা পলোৱাই ভাল আমাক নহ'লে আৰু কিবা কিবি ক'ব তাকেহে বৰ্তা বৰমা আপোনালোকে ৰুই থাকক আমি আহিছো যা যা ৰিংকু বাচিলো দেই আৰু কি কি ক'লেহেঁতেন ঠিক নাই এই বৰ্তাই এনেকুৱাবিলাক কথা নুশুধেও নকয়ো এই বৰমাজনীয়ে বৰ কৈ থাকিব পাৰে তোক খুব কয় নেকি মোক য'তে পাই ত'তে ক'ব সেইকাৰণে এতিয়া মই মনে মনে আছিলো মোক বাৰু তেনেকে কৈ নাথাকে আৰু বেছিকে কৈ থাকিলে গালি পাৰি দিওঁতো তোলে মানে বৰমাই অলপ ভয় কৰি থাকে মই বৰমাক কেতিয়াবা লটি ঘটি কৰি থাকোতো টিংকু আগত হৈ দুজনী ক'ৰ ছোৱালী নাজানো নহয় কাৰোবাৰ ঘৰলৈ ফুৰিবলৈ আহিছে চাগে এতিয়া সিহঁতক জোকাৰিম ভণ্টি বৰ ধুনীয়া হৈ ওলালা দেই কোনফালে যোৱা আমি য'তেই নাযাওঁ আপোনাক কিয় লাগে নাই এনেই সুধিছো আৰু ছোৱালী দেখিলেই হ'ল আৰু জোকোৱাৰ আৰম্ভ কৰি দিয়ে ন জোকাৰিবলৈ আৰু ছোৱালী নাপালে আপোনালোকৰ ঘৰত মা ভণ্টি নাই নেকি আমাৰ ঘৰত মা ভণ্টি আছে কিন্তু আমাৰ ফালে মা ভণ্টিক নুজোকায় তোমালোকৰ ফালে জোকাৰে নেকি বাৰু কি ফাল্টু কথা কৈছে কথা অলপ চাই চিতি ক'ব কিনো ফাল্টু কথা ক'লো ঠিকেইটো কৈছো তাতেনো ইমান খং কৰিব লাগেনে আৰু গাভৰু ছোৱালীয়ে খং কৰিলে ভাল নালাগে দেই বল এই চবৰ লগত চুপতি মাৰি থাকিলে আমাৰ দেৰি হ'ব ভণ্টি ভালকে যাবা দেই নহ'লে শিলত উজুতি খাবা ৰিংকু ছোৱালী দুজনীৰ কিন্তু বেয়া খং উঠি গৈছে দেই তই যেনেকৈহে কৈছ খং নুঠিবনো কেলে সিহঁতক কৰো বুলিয়ে কৈছো এতিয়া ক'তো ৰ'বলৈ নাই একে আছোতে মামাৰ ঘৰতহে ৰমগে টিংকু লাহে লাহে চলা ভয় নকৰিবি তই মোৰ গাত ভালকে ধৰি ল টিংকু লাহে লাহে চলা ইমান স্পীডত চলোৱা ভাল কথা হোৱা নাই আৰে ভাই তই চিন্তা নকৰিবি মই আছো না চা এইবাৰ মই 8 চকা দাঙি চলাম টিংকু ৰখা মই পৰি যাম এতিয়া নপৰ তই মোৰ গাত ভালকে ধৰি ল ৰিংকু কেনেকুৱা লাগিছে লাহে লাহে বলৈ আগত গাড়ী এখনো আহি আছে গাড়ী আহিবলৈ দে আমাৰ গাৰ ওপৰে নাযায় নহয় কাষেদিহে যাব গাৰ ওপৰে নগ'লেও স্পীডত বাইক চলালে মোৰ বৰ ভয় লাগে টিংকু আগত গাড়ী কাষলে নে বৰ ডাঙৰ এক্সিডেণ্ট হ'ল দেই
হয় দেই মই সেই তাৰ পৰা দেখিছো নহয় দুইখন গাড়ী স্পীডত আহি আছে আৰু ইমান স্পীডত আহিবলৈ দৰকাৰেই নাই আৰু আজিকালি ল'ৰাবিলাক যিহে উৎপাদত আহে এক্সিডেণ্ট নহ'বনো কিয় হয় দেই তুমি একদম সঁচা কথা কৈছা তেনেহলে এতিয়া বেছি দেৰি নকৰি পুলিচক খবৰ দি দিব লাগে আৰু এম্বুলেন্সখনো মাতি দিব লাগে ৰ'ব দাদা ময়ে ফোন কৰিছো দাদা দাদা আপোনাৰ মোবাইলটো দিয়কচোন কিয় তুমি ঘৰলৈ ফোন কৰিবা নেকি নহয় মই ঘৰলৈ ফোন নকৰো চেলফি মাৰি ফেচবুকত আপলোড কৰো